अरां मासबादाव गिख्रंथाव हानजायारि जिनाहारि खालामनाय जाथाय गु थाखोआव फरायबाय थानाय सासे हिनजावसाखौ हानजायारि जिनाहारि थारैनो हादराव गोबां आइजो रैखाथि आरो हिनजावसा रैखाथिनि थाखाय आयेन रनसायना होदों थेवब्लाबो बे आयेनखौ नेवसिना खायसे दुथां सुबुंफ्रा इनाय जिनाहारि खालामनायाव बारसोमो थिग बे समाव मासबादाव गिख्रंथाव जाथाया सोराङाव फैदों सासे 16 बोसोर बैसोनि हिनजावसाखौ हानजायारि जिनाहारि खालामदों सासे उन्दै हिनजावसाया साद' दुथांफोरनि हानजा जिनाहारिनि बोलि जानांदों पुलिसा जाथायजों लोब्बा थानायनि सन्देहआव सासे सुबुंखौ सोंथि सोंनो थाखाय हमबाय साबाया दासिमबो खारखोमानाय दं होनना खौरां मोनदों जाथायखौ लानानै मासबाद पुलिस थानायाव दावराव दावसि जादोंमोन दुलाराय बर' फरायसा आफाद आक्सु आसा बसपुरि फरायसा आफादा मासबाद पुलिस थानानि लांगोनाखौ दुंहाव खालामो रायजो राजाफ्रा फरायसा आफादफ्रा दायनिगिरिफोरखौ हमनो थाखाय 24 घन्टा सम होदों जुदि हमनो हायाब्ला गोख्रोंसिन सोमावसारगोन होनना हुमखि होदों मासबाद आरो अदालगुरि पुलिसा दायनिगिरिखौ हमनायाव फेलें जादों होनना स्ल'गान होयो बुथारजानाय हिनजावसानि बिफाया दाबि खालामदोंमोन दि जिनाहारि खालामग्राखौ फासि नङा इनकाउन्टार खालामनो नांगौ बिफाया आखाइ खबजोबनानै आसामनि गिबि मन्थ्रि हिमन्त बिश्व शर्मानि सायाव न्याय बिदों दासिम पुलिस बिफाननि गोख्रों सन्धानाया सोलिगासिनो दं होनना खौरां मोनदों घटनाটো মানে মোৰ ছোৱালী হয় ক্লাছ 9ত পঢ়ে টিউশন ডেইলি আহে টিউশন আহোঁতে ল'ৰা এজনে তাক লৈ গ'ল মানে বাইকত উঠাই লৈ গ'ল ই ঘৰ এৰি দিম বুলি ক'লে ল'ৰাজন আৰু ল'ৰাৰ লগত কি সম্পৰ্ক আছিল সেইটো আমি ভালকৈ গম নাপাওঁ কিন্তু ল'ৰাটো কিয় লৈ যাব লাগে আর যোনখিনি রাস্তা লৈ যাব লাগে সেইখিনি লৈ যাব লাগে বেলেগ রাস্তা লৈ গৈছে আপোনাৰ নাহুৰ যাৰ যোনটো ইটা ভাটা য'ত মুছলিম গিটা থাকে সেইখিনি জায়গাত লৈ গ'ল সেইখিনি জায়গাত মোৰ ছোৱালীৰ লগত ডাঙৰ ঘটনা হ'ল এই ঘটনাৰ মোক তদন্ত লাগে মোৰ ছোৱালীজনীক ন্যায় লাগে মই মাত্ৰ এইটো জানো মোৰ ছোৱালী এটা 15-16 বছৰ ছোৱালী সেইটোক ন্যায় দিব লাগে মাত্ৰ সেইটো জানো আজি আমাৰ হিমন্ত বিশ্ব শৰ্মা আছে তেওঁক আহ্বান জনাই আছো মই মোক ন্যায় লাগে ন্যায় পাবই লাগিব যোন কালপিৰিত হেগিটাক অতি সোনকালে আনি পেলাই ফাঁসি নহয় ইনকাউন্টাৰ কৰি দিয়ক কিয় কৰিব 15-16 বছৰ ছোৱালীক কিয় তেনেকা কৰিব মোক ন্যায় লাগে মাত্ৰ মই হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আহ্বান জনাই আছো অতি সোনকালে ন্যায় লাগে আমি ইয়াতে থাকি আমি যেতিয়ালৈকে ন্যায় নাপাম নাযামে ইয়াৰ পৰা ন্যায় লাগে মুঠতে ন্যায় লাগে বাস এইটোৱে জানো কালি যে মাছবাৰত যে ঘটনা হৈ গ'ল যে নাবালক ছোৱালীক মানে ৰেপ কৰা যে 5জনীয়া গেং ৰেপ এইটো খুব দুখজনক কথা বুলি ক'ব লাগিব মানে এনেকা যদি হৈ থাকে অসমত আমাৰ ভণ্টি আমাৰ ছোৱালী এনেকা ফ্ৰীৰে ঘূৰি থাকিব বা চলিবৰ কাৰণে বহুত অসুবিধা হ'ব ইয়াৰ কাৰণে প্ৰশাসনৰ আহ্বান জনাই যে যিখিনি দুষ্কৃতী যোনে সেইটো কাণ্ড কৰিল তেখেতক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেখেতক কিমান পাৰে আইনৰ যে সাজা সেইটো দিব লাগে আৰু জাষ্টিছো লাগিবই নহ'লে জাষ্টিছ যদি নিদিয়ে তে অসমত এনেকা বাৰে বাৰে ঘটনা ঘটি আছে আৰু এনেকাই হৈ থাকিব ইয়াৰ কাৰণে আমি মাছবাদ নিখিল বড়ো ছাত্ৰৰ আহ্বান জনাই যে অসম চৰকাৰৰ যি পুলিচ প্ৰশাসন তেখেতসকলক আহ্বান জনাই যে জাষ্টিছ দিবৰ কাৰণে তেখেতসকলক চেষ্টা কৰিব লাগে সেইটোৱে আজি গম পোৱা মতে যোৱাকালি পৰিকল্পিত হিচাপে আমাৰ ধনশ্ৰী এজনী ছোৱালী আমাৰ গোৰ্খা সম্প্ৰদায়ৰ ছোৱালীক বলাৎকাৰ কৰা হৈছে গতিকে আমি অতি দুখিত যে আজি বলাৎকাৰ হ'ব লগা হৈছে আজি 5-6জন ল'ৰাই প্ৰায় 6জন ল'ৰাই সেই ছোৱালীজনীক বলাৎকাৰ কৰা হৈছে আৰু অতি সোনকালে যদি এই দোষীক যদি কৰায়ত্ব নকৰে আজিৰ ৰাতিটো আমি পুলিচ প্ৰশাসনক আমি এৰি দিছোঁ যদি কালি পুৱাৰ 5 বজাৰ ভিতৰত যদি কৰায়ত্ব নহয় তেন্তে উত্তপ্ত পৰিস্থিতি হ'ব তাৰ দায়ী কিন্তু ইয়াত পুলিচ প্ৰশাসন হ'ব হয় যোৱাকালি হৈছে আৰু এই ছোৱালীজনী ৰাজ বাস্পৰ নামৰ ল'ৰাই যোৱাকালি ছোৱালীজনী টিউচনত আহিছিলে টিউচন অহাৰ সময়ত এজন ৰাজ বাস্পৰ নামৰ ল'ৰাই তাইক পৰিকল্পিত হিচাপে তাইক লৈ গৈ বাগানৰ মাজত লৈ আৰু 5জন ল'ৰাক মাতি পৰিকল্পিত হিচাপে বলাৎকাৰ কৰা হৈছে
সেই বলাৎকাৰ যি ধৰণৰ একদম নিশংসভাৱে বলাৎকাৰ কৰা হৈছে ইয়াৰ কিন্তু উচিত শাস্তি হ'ব লাগিব, ফাঁচি হ'ব লাগিব। অন্যথা নহ'লে আমি কিন্তু উত্তপ্ত পৰিস্থিতি গঢ়ি তুলিম। ইয়াৰ দায়ী কিন্তু পুলিচ প্ৰশাসন হ'ব। আমাৰ লগত আজি আশা, আৰছা, এপছু সকলো দল সংগঠনৰ নেতৃত্ববৃন্দ আহিছে আৰু আমি যৌথ হিচাপে অহাকালিৰ পৰা কিন্তু আমি ভয়ংকৰ হিচাপে কিন্তু আন্দোলন গঢ়ি তুলিম। আজি আমি অতি লজ্জিত অনুভৱ কৰিছোঁ। আজি আমাৰ মাজবাট অঞ্চলত এনেকুৱা ধৰণৰ যে ৰেপ হ'বলৈ ধৰিছে আমি নুশুনা আজি আমি শুনিবলৈ পাইছোঁ। গতিকে আমি আহ্বান জনাইছোঁ অনতিপলমে এই প্ৰশাসনে অনতিপলমে কৰায়ত্ব কৰক। অন্যথা কিন্তু অহাকালিৰ পৰা কিন্তু আমাৰ যিটো ব্যৱস্থা কৰিব লাগে আমি কৰি যাম। তাৰ দায়ী কিন্তু পুলিচ প্ৰশাসন হ'ব। এতিয়ালৈকে এই ৰাজবাস্কৰ নামৰ ল'ৰাক সোধা পোছা কৰি আছে। আমি তেখেতসকলক সময় দিছোঁ। সেই ল'ৰাই পূৰা সম্পূৰ্ণ কথাবিলাক জানে, কাৰণ সেই ল'ৰাই সেই ছোৱালীজনীক বাগানৰ মাজত লৈ আৰু 5জন ল'ৰাক মাতি কিনে সেই ছোৱালীজনীক বলাৎকাৰ কৰা হৈছে। এই ল'ৰাজনে চিনি পায়। সেই ল'ৰাজনক যদি সোধা পোছা কৰা হয় একদম প্ৰকৃত দায়ীবিলাক ইয়াত ওলাব আৰু এক কৰায়ত্ব কৰিব লাগিব। হয়, আজি আমি মাজবাট অঞ্চলৰ বিভিন্ন দল সংগঠনৰ জৰিয়তে আমি উপস্থিত মাজবাট আৰক্ষী থানাত যোৱাকালি যি ঘটনা ঘটি গ'ল মাজবাট অঞ্চলত 16 বছৰীয়া ছোৱালী এজনীক দলবদ্ধভাৱে গেং ৰেপ কৰিছে আৰু এই গেং ৰেপ কৰাত যি পাখণ্ড জড়িত হৈ আছে এই পাখণ্ডসকলক আইনীভাৱে যি কঠোৰ শাস্তি দিব লাগে আমি ছাত্ৰ সংগঠন হিচাপে তথা আদিবাসী ছাত্ৰ সংগঠন হিচাপে আমি দাবী জনাইছোঁ। যিহেতু এই পাখণ্ডসকলে এনেকুৱা যদি সমাজত জীয়াই থাকে তেতিয়াহ'লে অনাগত দিনবোৰত আৰু এনেকুৱা পাখণ্ড সৃষ্টি হোৱাৰ কাৰণে আৰু ল'ৰাবিলাক ওলাব। তো আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তে যি ঘটনাটো ঘটিছে এই ঘটনাটোক আমি ধিক্কাৰ জনাইছোঁ আৰু যি সংগঠনৰ জৰিয়তে আমি দাবী জনাই আছোঁ যে এই পাখণ্ডসকলক অতি সোনকালে কৰায়ত্ব কৰিব লাগে আৰু যদিহে পুলিচ প্ৰশাসনে যদি কৰায়ত্ব নকৰে তেতিয়াহ'লে কিন্তু আমি মাজবাট অঞ্চলৰ সমূহ ছাত্ৰ সংগঠন মিলি পেলাই মানে তীব্ৰ আন্দোলন গঢ়ি তুলিম আৰু যিকেইটা মানে এই ঘটনাৰ লগত জড়িত হৈ আছে এই কেইটাক কিন্তু কোনো পধ্যে বাচি যাব নালাগে। কাৰণ এনেকুৱা ঘটনা আগতেও মানে বিভিন্ন অঞ্চলত ঘটি আছে। এই ঘটনাবিলাক যাতে পুনৰাবৃত্ত নহয় তাৰ কাৰণে আমি ছাত্ৰ সংগঠন হৈ পেলাই দাবী জনাইছোঁ। एक्सिलेन्ट एकाडेमि बागानफारायाव 10 थाखोनि मुं थिसननाया सोलिगासिनो दं। गोसो गुदुं फरायसा फरायसुलिफ्रा गुन गोनां सोलोंथाइ मोननो थाखाय एक्सिलेन्ट एकाडेमि बागानफारायाव मुं थिसननो हागोन। बाक्सा जिल्लानि बागानफारा सारियालिनि सानजा फारसे थांनाय लामानि साखाथियाव दं एक्सिलेन्ट एकाडेमि बागानफारा। बे एक्सिलेन्ट एकाडेमि बागानफारायाव नांगौबादि गुन गोनां सोलोंथाइनि राहा दं। थिखानाय आयदा हिसाबै इंराजि आयदाखौ लाथारनांगोन। बेजों लोगोसे एसामिस, बड', हिन्दी, नेपाली, अल्टारनेटिभ इंलिश सायख'नानै लानो हागोन आरो पलिटिकल साइन्स, एडुकेशन, एडभान्स एसामिस, एडभान्स बड', लजिक एन्ड फिलसफि, इकनमिक्स, जिअ'ग्राफि, एन्थ्रपलजि बायदि आयदाखौ सायख'नानै लानो हागोन। लोगोसे आलादायै बेसेन होनाङै कम्पिउटार क्लास लानो मोनगोन। एक्सिलेन्ट एकाडेमि बागानफारायाव Experience and qualified teachers, best education with adorable fees, education with modern technology. The admission fees would be considered for below poverty line and brilliant students. Hostel facilities for boys and girls by divided. थांनाय 2022 मायथाइयाव फोसावजानाय आसाम हायर सेकेन्डारि जोबथा आनजादनि फिथाइयाव बे एक्सिलेन्ट एकाडेमि बागानफारानिफ्रायनो अनामिका ब्रह्म मुंनि सासे फरायसुलिया 92% लानानै अल आसाम साबजेक्ट टपार जानो हादोंमोन। लोगोसे बोहैथि बोसोर 2024 मायथाइनि थाखाय एक्सिलेन्ट एकाडेमि बागानफारायाव गोसो गुदुं फरायसाफ्रा मुं थिसननो थाखाय फरायसालियाव फैनानै फर्मखौ लांफैनो हासिगोन आरो मुं थिसननो हासिगोन। गुवारै मिथिसारनो थाखाय 9954505027 8011337530 नाम्बारनि गेजेरजों फोनांजाब खालामनो हागोन।